তো আমি আহি গ'লোঁ ভণ্টিহঁতৰ ঘৰত আৰু ভণ্টিহঁতৰ ঘৰত আছোঁ এতিয়া কাম কৰিব আছে গোটেই ঘৰ খেলি মেলি হৈ আছে এতিয়া কাম কৰিম আজি ভণ্টিহঁতৰ ঘৰত গোটেই চিজিল কৰিম কি বনাইছ দাইল এয়া দাইল দিনৰ সাজ ৰেডি কৰিছো এয়া মচুৰ দাইল তুমি যে ঘৰ ইমান লেতেৰা হৈ আছে এইবোৰ কোনে চাফা কৰিব আহিব কাম কৰা যেন গোটেই ঘৰ লেতেৰা পাকঘৰটো অৱস্থা চাওঁ লাইটটো জ্বলাই কোনো দৰকাৰ নাই পোহৰ হৈ আছে এটা ঘৰতে যদি 9টা বজাৰ পৰা 12টা 1টা বজালৈকে থাকে আৰু ইয়াত কেতিয়াই কাম কৰিব বাৰু মোৰে কৰো কৰো লাগিছে কাম মই সেইকাৰণে ব্লগ বনাইছো এতিয়া কেলে হাঁহি আছো এয়া দাইল হৈ আছে মই নহয় ইউটিউবত ব্লগ দেখিছো ন কিছুমান দেখিছো এয়া মই এতিয়া হেৰি কি দালিত পানী লৈছো পানী লগত মই ধুইছো ধুই পিনে এয়া হেৰি এই টেপটো খুলিছো এই বন্ধ কৰিছো এতিয়া তাৰপিছত আকৌ মই টেপটো অন কৰিলো পানী দিলো দালিত এই দালি ধুই আছে এনেকে ধুয়ে দালি তেনেকে কৰি কৰি ব্লগ বনাই আৰু ইহঁতৰ যে ভিউজ 1 মিলিয়নতকে বেছি আছে তেনেকে কৈ নেকি ক'বাত নৰ্মেল তেনেকে আৰু এনেকে কৈ নাথাকে নহয় ব্লগত এনেকে এইটো মই এতিয়া গেছৰ বাৰ্ণাৰটো খুলিম এনেকে অন কৰিছো কটাৰীখন ধৰিছো নহৰুটো কাটিছো সেনেকে নবনাই এতিয়া কি কৰিম আৰু গোটেই ঘৰৰ অৱস্থা নাই গোটেই কাম ক'ৰ পৰা ষ্টাৰ্ট কৰিব বুজিয়ে পোৱা নাই ঘৰটো ক'ৰ পৰা চাফা কৰোঁ বাৰু গোটেই খেলি মেলি হৈ আছে আৰু কালি বিয়া আছে কালি বিয়া খাব যাব লাগিব এতিয়া কোনফালৰ পৰা চাফা কৰোঁ তোৰ যে আলমাৰীটো ঠিক কৰিব লাগে বুলি কৈছিলি কাপোৰবিলাক মানে কাপোৰ আছে তোৰ মানে মই ৰাতিপুৱা গা ধুই পিনে এতিয়া বৰ লাগিছে মোৰ মই একো কৰিব পৰা নাই তহঁতৰ ঘৰত আহিলে মোৰ বৰ হওক একো কাম চাম নাথাকে মানে বৰ মানে কি টোপনি ধৰে শুই থাকিব মন যায় মাহী যায় নমাহী যেনেকে মোৰো তহঁতৰ ঘৰত আহি শুই থাকিব মন যায় আৰু একো কৰিব মন নাযায় क्या करे हम लोग आठনৰ মই একো আতি কৰি বিচাৰিয়ে পোৱা নাই কোনফালৰ পৰা ষ্টাৰ্ট কৰিম দেউতা বহি আছে পেপাৰ কিমান পেপাৰ পঢ়ে মানুহজনে কি পঢ়িছা তুমি ইমানকে কি পঢ়ি আছা ইমানকে গোটেই পেপাৰখন পঢ়ি এক কৰি পেলা কাম বন নাই একো দেউতাৰো একো কৰিবলগীয়া নাই ৰাতিপুৱা গা ধুই গোটেই পেপাৰখন পঢ়ি শেষ কৰিছে এতিয়া মই কি কৰো হা এই যেনে আমাৰ বাই এই মাত্ৰ আহি গৈছে দেখি পালো আৰু কোনো ইউটিউবত ওলাব আপুনি কলালে কোৱাৰ লগে লগে ভাল আপোনাৰ ভাল পূজা ক'তো চাব নাযায় এতিয়া মই পাকঘৰত এতিয়া মই দেখাম এয়া দালি কুকাৰত এনেকে ঢালিব লাগে আকৌ এনেকে পানী অলপ দিব লাগে তাৰপিছত আকৌ এইখিনি ভাত তাৰপিছত এইখন কটাৰী পইচা মানে মানি বেগটো নিজে নিজে খোল খাই নাই তই ভিডিঅ' কৰি আছো মোৰ মাথা তোৰ মাথা তুম যাও নহয় হেৰি ব্লগ কিছুমান দেখো তো তাতে এনেকে এয়া ঢাকনিখন খুলিছো এনেকে নিমখ খিনি এনেকে দিছো তাৰপিছত আকৌ আৰু অলপ নিমখ দিছো আকৌ বন্ধ কৰিছো টেমাটো কৈ কৈ থাকে মানে হাঁহি হাঁহি বিকাই যায় বনা যি বনাব ভালকে
নৰসিংহ দি মাছ খাম আজি। এইটোৱে কাম কৰি থকা দিনটো তাতো অ ঘৰতো অ এয়া মাছ নিদিব তাক নিদিব মোক কোন মাছ সচ কৰে মৰম লাগে মোৰ ন এটা পলাব দেখি পালেই পলায় so cute নৰসিংহ জোল বনাম আজি দেই so বৰ ফিল হৈছে মোৰ মাইনা নাথাকিলে বহুত বৰ লাগে মাইনা থাকিলে অলপ খেলি থাকিব পাৰি ন পাত কৰি থাকে যে ভাল লাগে so সি নাই বৰ এতিয়া স্কুল আমি যাম আনিবলৈ তাক স্কুল ছুটি হ'ব তাৰ 1টা বজাত তাক আনিলে অলপ ভাল লাগিব হ'ব পাৰিম গোন্ধ চাওঁ কি ফুটিছে কোনে ফ্ৰিজটো কি আছে নেদেখাবি ফ্ৰিজ এইবোৰ বৰফ বেয়া ফ্ৰিজ নেদেখাবি চুইমিং পুল হৈছে পানী গোটেই ধুনীয়া ভৰি ৰাম অৱস্থা ফ্ৰিজৰ পেলাব হ'ল দাদা এইটো ফ্ৰিজ नहीं क्यों काटेगा हम सब कुछ देखना दिखाना पड़ेगा নহয় আমি যিমান চাব লাগে যে ডিটেইলছবিলাক চাই লৈছোঁ যাওঁ দেই नहीं तो खाली क्लास था क्लास 3 खाली ओके আমি ভাত চাত খালো খাই এতিয়া আমি শুব লাগে তোমাৰ হোমৱৰ্কো কৰিব আছে বহুত টিউচন কৰিব আছে তোমাৰ नहीं ক'ত আজি টিউচন নাই वाह टिफिन नहीं अच्छा तो है हाँ बहुत ही अच्छा है तो उसके बाद क्या करेगा उठ के हम लोग चाय वाय पी के फिर हम लोग घूमने जाएंगे नई मॉल पे নতুন মল এখন খুলিছে ন जानू কি নাম আছিলে एमोसा हाँ क्या खरीदेगा क्या আমি তাতে যাম হা আৰু যাই কিবা অলপমান কিনিম কিনি পিনে আৰু পিন্ধি পিনে পূজা চাম বিয়া চাম বিয়া খাবলৈ যাম कब जाएगा बिया खाने के लिए कल तुम्हारा स्कूल हो जाने के बाद ठीक है क्या पहनेगा तू मामा से सुसाइड दिया था उठो और जो कोका दिया था उठो फूल तो पहनेगा ओ वाह इतना सुंदर लगेगा तुमको ठीक है अभी चलो सो जाता है ठीक है सो जा अभी सो जाओ और शाम को उठ के हम लोग मस्ती करेंगे बाय ছয়খন কোনটো লাগিব লৈ লোৱা এতিয়া के सो जाएंगे कल हम लोग स्कूल जाएंगे स्कूल के बाद बिया दाम कार बिया कोई दिया कार बिया लॉबी कर दिया